ষ্টিভ জবছ সমসাময়িক যুগৰ অন্যতম পৰিচিত উদ্যোগী আৰু তেওঁৰ কিংবদন্তি এপল কোম্পানীৰ জৰিয়তে জীয়াই আছে। তেওঁ নিজৰ আৰু চৌপাশৰ সকলোৰে বাবে উৎকৃষ্টতা, আৱেগ আৰু উচ্চ মানদণ্ডৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে পৰিচিত আছিল। 2011 চনত ষ্টিভ জবছৰ মৃত্যু হৈছিল যদিও তেওঁৰ উক্তিসমূহ আজিও প্ৰাসংগিক। আজি তেওঁৰ কিছুমান বিখ্যাত উক্তি ক'বলৈ লৈছো। উদ্ভাৱনে এজন নেতা আৰু এজন অনুগামীৰ মাজত পাৰ্থক্য দেখুৱায়। বেণ্ডৱেগনত জঁপিয়াই আন সকলোৰে কৰা কামবোৰ অনুসৰণ কৰাটো সহজ, কিন্তু প্ৰকৃত নেতাসকলেই হৈছে সেইসকল যে আউট অৱ দ্য বক্স ধাৰণা লৈ আহিছে, যিয়ে সাধাৰণ ব্যৱসায়ৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰে। আপোনাৰ সময় সীমিত, গতিকে আন কাৰোবাৰ জীৱন জীয়াই থাকি নষ্ট নকৰিব। প্ৰকৃততে আপুনি যিজন সেইজন হোৱাৰ প্ৰয়োজন। আন কাৰোবাক নকল কৰিবলৈ বা আপুনি কাৰোবাৰ দৰে কাম কৰিবলৈ চেষ্টা কৰিলে আপোনাৰ অৱদান সীমিত হ'বই। আনৰ মতামতৰ কোলাহলত নিজৰ অন্তৰৰ মাতটোক ডুবাই পেলাব নালাগে। আনৰ চিন্তা আৰু মতামতত আপ্লুত হোৱাটো সহজ, কিন্তু যদি আপুনি আনৰ মতামতৰ ওপৰত গুৰুত্ব দি বেছি সময় কটায়, তেন্তে আপুনি প্ৰথমতে সফল কৰি তোলা সৃষ্টিশীলতাৰ স্ফুলিংগ হেৰুৱাব। আগলৈ চাই বিন্দুবোৰ সংযোগ কৰিব নোৱাৰি। আপুনি কেৱল পিছলৈ চাইহে সিহঁতক সংযোগ কৰিব পাৰিব। গতিকে আপোনাৰ আজিৰ বিন্দুবোৰ ভৱিষ্যতৰ লগত সংযোগ হ'ব বুলি বিশ্বাস কৰিব লাগিব। ডাঙৰ ফলাফলৰ ছবিখন দেখা নোপোৱালৈকে আগবাঢ়ি যোৱা প্ৰক্ৰিয়াটোত বিশ্বাস কৰাটো কঠিন হ'ব পাৰে, কিন্তু আগলৈ কি হ'ব পাৰে সেয়া আপুনি কেতিয়াও নাজানে। গতিকে আগবাঢ়ি যাব লাগিব, আৰু এদিন আপুনি হয়তো চিনি পাব যে আপুনি কৰি যাবলগীয়া কিছুমান কঠিন কামো আপোনাৰ লগত ঘটা আটাইতকৈ ভাল কথা আছিল। গুণগত মানত খুঁটিৰ দৰে স্থিৰ হৈ থাকিব। কিছুমান মানুহৰ এনে পৰিৱেশত অভ্যস্ত নহয় য'ত উৎকৃষ্টতা আশা কৰা হয়। জবছে নিজৰ আৰু এপলৰ কৰ্মচাৰীসকলৰ মাজত অত্যন্ত উচ্চ মানদণ্ডৰ বাবে পৰিচিত আছিল। কেতিয়াবা ইয়াৰ ফলত তেওঁক বেয়াও পাইছিল, আৰু ইয়াৰ ফলত তেওঁৰ লগত কাম কৰা আন মানুহৰ লগত সংঘাতৰ সৃষ্টি হৈছিল। কিন্তু তেওঁ সদায় গুণগত মান প্ৰদান আৰু উৎকৃষ্টতাৰ মানদণ্ড বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আছিল। ভোকত থাকক, মূৰ্খ হৈ থাকক। সফলতাৰ এটা ডাঙৰ ক্ষতি হ'ল ই আপোনাক এলেহুৱা আৰু আত্মতুষ্টিশীল কৰি তুলিব পাৰে। ৰিস্ক লৈ যোৱাটো আৰু নতুন নতুন কাম চেষ্টা কৰিবলৈ নিজকে ঠেলি দিয়াটো গুৰুত্বপূৰ্ণ। নতুন ধাৰণা আৰু নতুন সুযোগৰ বাবে ভোকত থাকক। মই নিশ্চিত যে সফল ব্যৱসায়ীসকলক অসফল ব্যৱসায়ীৰ পৰা পৃথক কৰাৰ প্ৰায় আধা কাৰকেই হৈছে সম্পূৰ্ণ অধ্যৱসায়। ব্যৱসায়ী হোৱাটো প্ৰত্যাহ্বানজনক আৰু হাৰ মানি আন কিবা এটালৈ যোৱাটো সহজ, কিন্তু সফল হোৱাৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল কঠিন সময়ৰ মাজতো এৰি নিদিয়াকৈ থিয় দিব পৰা শক্তি থকাটো। গ্ৰাহকক তেওঁলোকে কি বিচাৰে বুলি সুধি তাৰ পিছত সেইটো দিবলৈ চেষ্টা কৰিব নোৱাৰি। আপুনি নিৰ্মাণ কৰা সময়লৈকে তেওঁলোকে নতুন কিবা এটা বিচাৰিব। বেছিভাগ মানুহেই নেদেখালৈকে তেওঁলোকে কি বিচাৰে সেইটোও নাজানে। গতিকে কেতিয়াবা মানুহক বিচৰাখিনি নহয়, তেওঁলোকৰ প্ৰয়োজনীয়খিনিহে দিব লাগে। আইফোনৰ সহায়ত চেলফোনৰ বজাৰখন বিঘ্নিত কৰাৰ সময়ত জবছে ঠিক এই কামেই কৰিছিল। মানুহে ভাবে যে ফ'কাছৰ অৰ্থ হ'ল আপুনি ফ'কাছ কৰিবলগীয়া বস্তুটোক হয় বুলি কোৱা, কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ হ'ল আন এশটা ভাল ধাৰণাক না কোৱা। আপুনি সাৱধানে বাছি ল'ব লাগিব। আমাৰ সকলোৰে সময় আৰু সম্পদ সীমিত, গতিকে সকলো কথাতে হয় ক'ব নোৱাৰি। কেতিয়াবা এটা কামত মহান হোৱাৰ অৰ্থ হ'ল বাটৰ উদয় হ'বলগীয়া সকলো বিক্ষিপ্ততাক গুৰুত্ব দিবলৈ এৰি দিয়া। আমি এই বিশ্বব্ৰহ্মাণ্ডত এটা ডেণ্ট বা চিহ্ন ৰাখিবলৈ আহিছো, নহ'লে ইয়ালৈ কিয় আহিম? এইটো ষ্টিভ জবছৰ অন্যতম বিখ্যাত আৰু প্ৰেৰণাদায়ক উক্তি। দিনৰ শেষত আপোনাৰ লক্ষ্য আৰু সাফল্য কেতিয়াও আপোনাৰ বিষয়ে নহয়। আপুনি পৃথিৱীলৈ আগবঢ়োৱা অৱদানতহে আপোনাৰ সাফল্য নিৰ্ধাৰিত হয়। বন্ধু-বান্ধৱীসকল, উক্তিবিলাক কেনে পালে? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।